সকলোকে নমস্কাৰ আৰু স্বাগতম জনাই পুনৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। তো গমেই পাইছি আজি ৰাতিপুৱা একদম জেকেট টেকেট মাৰি টুপি মাৰি আছোঁ। মানে এই যে আমি ক'ত যাম, পিকনিক যাম। এইগিলা চাওক পুৰা ৰেডি হৈ আছে। কেনাই ঠাণ্ডা কেনাই, ঠাণ্ডা লাগছি না লাগে নাই? লাগছি ঠাণ্ডাতে গাইজ মাতে হলো নাই। তো বাকী আমাৰ সভাপতি অখিল চব যাব, শৰ্মা দুটা শৰ্মা আছে সিহঁতে যাব। তো এতিয়া মানে কি হ'ল, আমি হ'লে ৰখি আছোঁ, কিন্তু শৰ্মাহঁতে গাড়ীখন লৈ অহা নাই। তো আহি লওক, তাৰপিছত আপোনালোক দেখি আছোঁ, ক'ক যাওঁ দেখি আছোঁ, এতিয়াতে নকওঁ। তো আজিৰ দিনটো মানে ধামাকা হ'ব, ভিডিঅ'টো চাই থাকক। এই গাইজ চাওক, এই দুটা ইউটিউবাৰ গাড়ী ৰখি ৰখি পিকনিকক যাব আহি ৰিল বনাই আছে। ইউটিউবাৰৰ গতি। এই আমাৰ গাড়ী এতিয়াহে আহি পালাক, বহুত সময় ৰখি ৰখি। এই দুটা শৰ্মাই দেৰি কৰি দিছি আহোঁতে। কিয় দেৰি কৰিছ? এই দেৰি কৰি দিছো, হাৰিব নিছিলা। যাত্ৰাটো ফাইনেলি আৰম্ভ হৈ গ'ল। আমাৰ লগত চব মানুহবিলাক আছিল, সভাপতি আছে। গোটেইখিনি যাব ওলাইছো। এতিয়া আমি আজি গৈ আছো, আপোনালোকে গম পাব আৰু প্লেচটো ক'বা নেকি? এতিয়াতে প্লেচটো গম পাব আৰু ক'ত যাওঁ। আৰু এইটো শৰ্মা আছে, এইটো শৰ্মা অলপ দেখি দে, এইটো অখিল বহি আছে আগত, চাই থাকক। এতিয়া আপোনালোক চাহপাতৰ বাগান দেখিছোঁ, ৰাস্তাত চাহপাতৰ বাগান অলপ দেখা পাইছোঁ, আপোনালোক দেখি আছোঁ। অনুভৱটো কওক, বৰ্তমান গেলি কেনেকুৱা অনুভৱ পাইছে আপোনালোক? ভালে লাগি আছে, ভালে লাগি আছে। আহি আছো, একো অসুবিধা পোৱা নাই? একো অসুবিধা পোৱা নাই। ভোক চোখ লাগছি নে কিবা? ভোক লাগা নাই, চাহ খাব পালি আৰু। চাহ তো আমি আছো এতিয়া ভৈৰৱ কুণ্ড। অলপ খা আছে গাইজ ঠাণ্ডাৰ কাৰণে। তো গাইজ আমি মোটামুটি ভৈৰৱ কুণ্ড পাই গ'লো। তো শৰ্মা পাই গ'ল, কি ক'ব? ভোক লাগছে নেকি? কমলা এইটো সভাপতি, বাকী মানুহগিলা আছে, অখিল বহি আছে। শৰ্মা কি ক'বা? অখিল অলপ খাই ফুটি কৰি আহি আছো। দেখিছো আপোনালোক দৃশ্যখিনি চাওক। এবাগে ভূটান যাব পাৰে, এবাগে ভূটানৰ গেট আছে, এইবিলাক পাহাৰ দেখা পাইছি। পালে আমি আৰু তো গাইজ ইয়াতে আমি ৰিচিপ্টখন কাটি ললো, মানে 300 টকা লয় পাৰ হেৰি গাড়ী। তো এনেকে নুমে দিব লাগে, এফালে নুমে যাব লাগে। এই পিছফালে এবাগে হাঁহি আছে গাইজ মোৰ কথা। ইউটিউবাৰ হে দুটাও, মই লিংকটো দি দিম। চব ইউটিউবাৰ আমাৰ ঘৰত। তো কি যাই আছো, তো পিকনিক স্পট পালি দেখি আছো। এতিয়া আমি সোমাইছোৱে, মানে পালোৱে টকা। গাইজ চাওক, এই ভৈৰৱ কুণ্ড পিকনিক স্পট সেইটো চাইডে আছে, আমি যাই আছো ৰাস্তা দি। তো গাইজ আমি আহি ভৈৰৱ কুণ্ড পাই গ'লো। তো এতিয়া জাগাখিনি বিচাৰি ললো, মানে এখিনি জেগাতে আমি পিকনিকটো খাম। মানে কি হ'ল, সেইটো চাইডে ৰ'দ আছে আৰু মানে ছায়া নাই। তো ৰ'দটো আজি অলপ কাঢ়া আছে। তো ইয়াতে এলি গাছ আছে, ধুনীয়াকে আমি এই জাগাখিনি আমাৰ সভাপতি দখল কৰি ল'লাক নেকি? জাগা সভাপতি জাগা দখল কৰি ল'লাক, সভাপতি দখল কৰি ল'লাক। আমাৰ এই খুৰা আছে, খুৰাও দখল কৰি লৈছি। এই গাড়ী কেনেকে সোমাব কৈ আছে। কেনাই লাগছি, কেনাই আৰু আমাৰ এই দুটা ইউটিউবাৰ আছে, শ্বুট কৰি আছে ভিডিঅ'। এই শৰ্মাই কমলা খালাকে, বাকী নেদাকে আগ লাগলি খালাকে আপুনি। তো দৃশ্যখিনি চাওক, দেখাইছো। তো আৰু দেখাই আছে, চাওক গোটেই পৰিৱেশটো চাওক এবাৰ। তো বাকী অলপ পিছত ভালকে দেখাই আছো দৃশ্যখিনি, চাই লওক। আমি বস্তুখিনি নমাই লওঁ, গোটেইখিনি ছেট কৰি লওঁ আৰু তাৰপিছত দেখাই আছো, চাই থাকক। তো গাইছ আমাৰ এতিয়া বস্তুগিলা উলিয়াই আছে, চব তৰকাৰী, এইগিলা চাহৰ যোগাৰ। এতিয়া ৰান্ধনি লাগি গৈছে, থালি বহে দিছি, থালি বহে দিছি। চাওক ৰান্ধনি লাগি আছে। কেনে শৰ্মা? সচৰাচৰ আমি চবে চাহ চচত বনাই খাওঁ ন, কিন্তু আমি আজি কেৰাহীত চাহ বনাই খাওঁ, নাকি শৰ্মা? এইটো কি পূজা নেকি? এইটো পূজা, নাৰিকলৰ পানী দি পূজা। নাই এটাকে চাহে হ'ব। তো কেৰাহীত চাহ আজি কেনাই? তো আজি প্ৰথম কেৰাহীত চাহ হ'ব, দেখ চাই থাকক। এই এটা ইউটিউবাৰ ভিডিঅ' কৰি আছে, এইগিলা মানুহ আহি আছে।
আমাৰ এনেকৈ লাগি গৈছে কণী চালত লাগি গৈছে তৰকাৰী কেইটাত লাগিছে এই চব গান বাজনা মাৰি পূৰা আহি আছে চব এনেকৈ ৰেডি হৈ আছে এইগিলা মানুহ চব মানে পিকনিকৰ কাৰণে ৰেডি হৈছে কিন্তু ৰান্ধনীৰ ড্ৰেছটো অনা কিন্তু আচলতে ৰান্ধনী ধুতি পিন্ধিব লাগিছিল লং পেণ্ট পিন্ধি গামোচা ড্ৰেছ ৰান্ধনী ড্ৰেছ চাওক গাইছ এই চৌক জ্বলি গ'ল আমাৰ প্ৰথম চৌক দিয়ক চাই থাকক তো গাইছ ইয়াতে এটা ভাল ব্যৱস্থা কৰিছে মানে পেচাব কৰা জেগা যিহেতু ইয়াতে নাই গতিকে পুৰুষ আৰু মহিলাৰ মানে ছেপাৰেটকৈ পেচাব কৰা জেগা কৰিছে 10 টকাকৈ লয় সেইটো কিন্তু মানে ধন্যবাদ জনাইছোঁ আৰু যোনে যিটো কামটো কৰিছে সেইটো ভাল কাম কৰিছে তো গাইছ এনেকৈ আমাৰ কাটা প্ৰচেছ চলি আছে খানাৰ আৰু এনেকৈ চাহৰ ব্যৱস্থাও চলি আছে এতিয়া এইগিলা কণী ব্ৰেড গাইছ আমাৰ এতিয়া চাহ খোৱা প্ৰচেছ আৰম্ভ হৈ গৈছে কিন্তু চাহ মানে সুধা ভাতলৈ ৰখি আছোঁ আংকুলৰ চাহ বনাই সুধা ৰুটি খাই আছে গলত বজিব তোমাৰ পানী খোৱা অলপ তো এনেকৈ বিলে আছে সভাপতিও বহি আছে অখিলে চাহ বিলে আছে এইটো শৰ্মাই চিন্তাত আছে কিবা চাহ বিলে আছে তো গাইছ মোৰ পিছফালে নদী হৈ আছে পানীৰ মাতটো কোনো কি শব্দ কৰি আছে শুনি থাকক অলপ গাইছ দৃশ্যখিনি আপোনালোকে দেখাবলৈ মানে অতি মনোৰম দৃশ্য মানে একদম দেহা একদম মানে হাত পৰি যায় কিন্তু কি হ'ব মানে হাল্লাটো বেছি আপোনাৰ চাৰিওফালে গান চান বাজি আছে গতিকে ভ্লগ কৰাটো অলপ অসুবিধা তথাপিও যিখিনি পাৰোঁ আপোনালোক দেখাম এতিয়া এনেকৈ বহি আছোঁ মানে এতিয়া আমাৰ খানাৰ চুগাৰ কাটা হয় নাই আলু চালি আছে আমাৰ সভাপতি পেজ কাটি আছে সভাপতি কিবা ক'ব নেকি একদম আৰু আহি ভাল লাগছে যে মানুহ বহুত আছে সেইকাৰণে বিশেষ এটা ভাল লাগছে আৰু গান চান গোটেই বহুত বাজি আছে বাজি আছে আৰু আজি বছৰৰ লাষ্ট দেওবাৰ হিচাপে আমি আহিলোঁ আৰু পৰিৱেশ হৈছে তো আমাৰ ফেমিলি পিকনিক এইটো বাকী ৰান্ধনীৰ খবৰ ল'ব শৰ্মা কি বহিছি দা সুধা পানী দিওঁ না একো নাই এই দালি বহি দিলাক আৰু ইয়াতে মাছ ভাজি আছে তো মাছ ভাজি আছে মাছটো উল্টাই দিব লাগে এই মাছটো উল্টাই দিয়া দবাব দিয়ক মাছটো উল্টাই দিয়ক আমাৰ দুটা ৰান্ধনী এইটো এটা ৰান্ধনী ৰান্ধনীৰ গেট আপ নাছে কিয় এবাগে দালি বহি আছে এবাগে মাছ ভাজি আছে আৰু অখিলে চাহে খুৱাই আছে চবকে তো ঠিক আছে এনেকৈ আপোনালোক দেখি আছোঁ ভিডিঅ'টো চাই থাকক তো গাইজ পৰিৱেশটো চাওক একবাৰ হাই হেল্লা মানে গানৰ হেৰি বাপৰে বাপ হাল্লা কি গানৰ মানে তো গাইজ এই মাংস বহাই দিছি আৰু ইয়াতে কি বহিছি ইয়াতে মাছ হ'ব নেকি ইয়াতে মাছ বহাব এনেকৈ চলি আছে শৰ্মা লাৰি দা বেছিকৈ আমাৰ খানা খাবা হৈ গ'ল আমি লাইনত বহি আছোঁ চব বহি আছে ইনকে মিলাই আছে ও কেনা আছি খানা মজা ন কেনা আছি খানা বঢ়িয়া কেনা আছি ও কেনা আছি মাছ মাংস আহিব মাছ মাংসটো আহি আছে বাকীখিনি ভাল হৈছে কেনা হৈছে আঞ্জা বঢ়িয়া হৈছে ন আমাৰ ভাত খোৱা হ'ল গাইছ এতিয়া আমাৰ ৰান্ধনী পাৰ্টি বহিছে আমাৰ শৰ্মা বহিছে এই সভাপতি সেইটো কিন্তু বেয়া দেখা আছে আগত এটাৰ মাছত থালি এটাৰ মাংসত থালি আমাক একৰাচ দি কেইটা গোটাইকেইটা থালি লৈ লৈছে আগত এইটো অখিল এই শৰ্মা দিয়ক কিবা লাগলি ক'লি হ'ল মই দিম
কিন্তু এইটো বেয়া দেখা আজি থালি এটি একদম পুৰা চৈৰাই এটি লৈছি চাওক তো গাইজ আমাৰ পিকনিক হৈ গ'ল এতিয়া আমি এনেকৈ জেগাখিনি ধুনীয়াকৈ পানী চানী মাৰি চাফা কৰি থৈ গৈছোঁ চৌকা আৰু বস্তু পাত তাত গিলা এই ডাষ্টবিনটোত থৈছোঁ বাকী চৌকা টৌকা এনেকৈ চাফা কৰি ধুনীয়াকৈ থৈ গৈছোঁ তো এইটো আমাৰ দায়িত্ব হয় পিকনিক খালি জেগাখিনি চাফা কৰি থৈ যাব লাগে তো যাওঁৱে এতিয়া অলপ দেৰিকৈ ওলাওৱে আৰু তো আমাৰ পিকনিকটো প্ৰায় চেচেই হ'ল এতিয়া খাই লৈ চব যাব ওলছোঁ এই সভাপতি আছে শৰ্মা আছে কি ক'ব মজা পিকনিক হৈছে মজা পিকনিক লাষ্ট দেওবাৰ বছৰটো পিকনিক কৰি ভাল লাগিল আজি আৰু বহু মানুহ আছে আজি ভৈৰৱকুণ্ডত আজি মানে লাষ্ট দেওবাৰ কাৰণে বহুত মানুহ হৈছে শৰ্মা ৰান্ধনি ভালকৈ শৰ্মা বনাইছে বঢ়িয়া লাগিছে তো আমি মানে আজি মানে পুৰণ বছৰক বিদায় দিলোঁ আৰু নতুন বছৰক এতিয়া আদৰণি জনাওঁ যাক চবৰে ৰখিং হওক আপোনালোকৰ কাৰণে চব বিদায় দিলোঁ আৰু আজি আমি আৰু আমাৰ ভিডিঅ' চাই থাকিব ভিডিঅ' চাই থাকিব আমাৰ ভিডিঅ'বিলাক চাই থাকিব আমি এটা ভিডিঅ' দি দেখিব মাজে মাজে ব্যস্ত মানুহ না আৰু ভিডিঅ' দেখি থাকে একেটা মানুহক দেখিয়ে থাকে সদায় ঘৰৰে আৰু চব মানুহ বিদায় জনালোঁ আৰু দেখি অলপ হেৰি কৰা তো আবাৰ আৰু এই পিকনিকক বৃদ্ধি কৰি পইচা পাতি বাঢ়াই দিয়া মানে সেইকাৰণে ক'ব আৰু কথাটো তো সকলোকে বিদায় জনাইছোঁ এতিয়া আমি যাব লাগে ঘৰত আমি এতিয়া গমন কৰিম আৰু বাই 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 ভিডিঅ'টো চেষ্ট কৰি যাওঁ বাই বাই